টিক টক বাজিছে ঘড়ী নিষ্ঠুৰ সময়ৰ কিমান যে দাবী টিক টক বাজিছে ঘড়ী নিষ্ঠুৰ সময়ৰ কিমান যে দাবী মন যায় কিবা কৰি আছো কিবা মন যায় কিবা কৰি আছো কিবা গোন্ধাকো গামৰ পাৰফিউম মাৰি চলা ধিক্কাৰে জীৱন ইমান এক্সাইটেড হোৱাৰ কি দৰকাৰ? আৰে মই যি গুড নিউজ দিম ন তই শুনি পাগল হৈ যাবি। পাগলৈ যাম তেনে নকৰি ন আগত এক্সাম আছে আৰু মোৰ সৰু সৰু নোটবিলাক হোৱাই নাই এতিয়াতো বুদ্ধি আছে নি সেই পাগল হোৱাৰ ইচ্ছা মোৰ নাই চাবি কিন্তু দোষ মই এনে জিতি কথা নকওঁ মোৰ নাম অসীম হয় মোৰ দামৰ দৰে মই এতিয়া গুড নিউজৰো গুডৰ কোনো সীমা নাথাকে সেইকাৰণে ফাল্টু কথা কিছুমান কৈ থাকো আচ্ছা কি গুড নিউজ ক'বলৈ আছে সোনকালে কওঁ কিয় বহুত পইচাহে পালি এনে কাৰোবাৰ বাৰ্থডে আছে হেই নহয় আজি ভাত বনোৱা মোৰ পাল নহয় আজি ভাত বনোৱা পাল মোৰে আজি কাৰোবাৰ পাৰ্টি কৰি মাতিছে ন ই তেতিয়াহ'লে কি কথা সেইটো কৰ না আৰে ভাই তই গেছ কৰ ন বহুত ধুনীয়া কথা হয় কিন্তু বহুত ভাল কৰি আছে তই এবাৰ গেছ কৰিছ না মোৰ শুনাটো আজি গাঁৱত ছাগল বুলি জন্ম হ'ল নিগনিয়ে ফেনান খাই মৰিলে এন্দু নিগনি পলাই গ'ল ভেকুলীয়ে কাউৰীয়ে বিয়া পাতিছে কাউৰীয়ে মাইকী চিলনি লৈ গ'ল নাই শুনা তই ক না কি হৈছে ক না আৰে ভাই ধৈৰ্য ধৰ বহুত ভাল গুড নিউজ হয় তই এবাৰ গেছ কৰ না এবাৰ শুনাটো গেছ কৰ A few moments later. আজি মাংস আৰু ইবিধ হ'ব A few moments later. বাকী নহয় আজি পাছ 6 ছেমিষ্টাৰো শেষ ৰিজাল্টো দিলে আৰু কিমান দিন থাকিম তোৰ লগত আৰু ঠিক নাই সেই নামত আকৌ এবাৰ চেছ আৰে মই ৰিজাল্ট চোৱাই নাই দেখোন আৰু তই চিন্তা নকৰিবি আমি এনেও পাছ আৰে ভাই তই মোৰ পৰা ভাষা কপি কৰিছতো আৰু মই কাবা কৰিছো এঞ্জেলিনা পা আমাৰ কলেজৰ টপাৰ তাই কিমান লিখিছে নহয় আমিও মই পুৰা কিমানে লিখিছো আৰু তইতো মোক পাই চাই লিখিছ পুৰা 100 মাৰ্ক লিখিছো আমি এটা চিন্তা কৰি এক্সাক্ট ফুল এক্সাক্ট কৈছো নহয় তাই একদম এটা ডট বুজিছে না মোৰ হেতু এটা ফুল ষ্টপ কমা একটাও এৰা নাই ঐ এবাৰ আমাৰ ৰিজাল্ট চেক কৰা না তুই ইমান আছে ক মোবাইল দিয়া মোক ফেল দেখাইছে বে নেটৱৰ্কটো বেয়া হ'ব পাৰে নহয় বে ফেলে দেখাই আছে বে আৰে তেতিয়াহ'লে মোৰ ৰিজাল্টটো চাচোন ও বে তইও ফেল বে হেই হেতু হবই নহয় চাও দে মোবাইল দে চা তই চা মই লগৰটাকে ফোন কৰো কলেজত
আছে বুলি আহি তাকে ফোন কৰি খবৰটো লৈ চাওঁ ৰ হে ৰাহুল হে তোৰ ৰিজাল্ট কেনেকুৱা আৰু কলেজৰ বাকী কিটা কি এঞ্জেলিনাৰ ৰিজাল্টটো কেনেকুৱা কচোন তাই টপাৰ এবাৰো টপ কৰিলে এই তই ভাবিছা না আমাৰ ৰিজাল্টটো কেনেকুৱা হ'ল হা হেল্ল' হেল্ল' কলেজৰ সকলো পাছ এঞ্জেলিনাও টপাৰ আৰু ফেইল কৰিছোঁ তই আৰু মই কেনেকৈ তাকেইতো ফেইল কৰিবতো নালাগিছিলে ইউনিভাৰ্চিটি কিবা ভুল হৈছে নেকি কিবা এটাতো মিষ্টেক আছে আৰে তয়ে ভাবচোন এঞ্জেলিনা যদি টপাৰ হ'ব পাৰিছে ঠিক আমিনো কেনেকৈ ফেইল কৰিম মইতো তাৰপৰা চব কপি কৰিছিলোঁ ডায়েগ্ৰাম লিখি মই বাদ দিয়া নাই এফালৰ পৰা চব চিপকাই গৈছোঁ ডাইগ্ৰামটো ময়ো কৰিছিলোঁ এঞ্জেলিনা ছায়েন্সৰ নে আৰ্টছৰ ছায়েন্সৰ আকৌ আৰু আমি তাই ছায়েন্সৰ আমি আৰ্টছৰ চালা তোৰ লগতে মোকো ফেইল কৰালি আৰে মোৰ গাত কি ভুল তোৰ তাত কি ভুল আৰু কি ক'ব লাগে হা কি ক'ব লাগে আমি কলেজৰ ছেকেণ্ড টপাৰ লাগে কি কৈছিলি আৰু কি কৈছিলি আমি কলেজৰ ছেকেণ্ড টপাৰ হা ইউনিভাৰ্চিটি ভুল হা